আমি বৃদ্ধাশ্রমত নাৰাখোঁ কি কৰিম আমি তেওঁলোকক প্ৰতিপাল কৰোঁ এয়া হ'ল পূজা মোৰ পৰিয়াল আছে পৰিয়ালটো যদি সন্মুখত নিদিওঁ দুবেলা যদি খাবলৈ নিদিওঁ মই যদি নাম পাই চাব গ'লে কাম নাই গতিকে এয়া হ'ল তাপৰ যুগ যদি পূজা কাম কৰি আমি জ্যেষ্ঠজনক কৰি উদযাপন সমিতিৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ আগলৈ এনেকুৱা অনুষ্ঠানত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ আৰু আজিৰ এই অনুষ্ঠানটি সমাপ্তি হোৱা বুলি ঘোষণা কৰিছোঁ এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ অনুৰোধ কৰিলোঁ Hey.